আজি আমি যিহেতু এক্স এনডিবি ৱেলফেয়াৰ এছ'চিয়েশ্যন হিচাপত বৰ্মাত আমি মিটিং কৰিলোঁ আৰু ইয়াৰ আমি বিভিন্ন বিষয়ত আলোচনা কৰিছোঁ আৰু ইয়াৰে ভিতৰত এটা বিষয়ত মই আপোনালোকক জনাব ইচ্ছা কৰিছোঁ আৰু আপোনালোকৰ যোগেদি মই তাৰমানে চৰকাৰ বা দায়িত্বত যোনে আছে অসম চৰকাৰ বা BTC চৰকাৰ বা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট মই আহ্বান জনাব ইচ্ছা কৰিছোঁ কিয়নো যোৱা 2020 চনৰ পৰা 5 বছৰ অতিক্ৰম হোৱাৰ পিছত চৰকাৰ এটা চেঞ্জ হ'ল ইয়াৰ বৰ্তমান আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BTCত এটা চৰকাৰ চলিছে আমি তেওঁলোকক মেণ্ডেট দিলোঁ তেওঁলোকে চৰকাৰ চলাইছে কিন্তু 5 বছৰ অতিক্ৰম হোৱাৰ পিছত আমাৰ মাজত কেইটামান তাৰমানে অসুবিধাটো আহি পৰিছে এজ এ এক্স এনডিবি ৱেলফেয়াৰ এক্স এনডিবি হিচাপত মই কথাটো কৈছোঁ কিয়নো এই যোৱা কেইদিনমান ধৰি আমি এটা কথা গম পাইছোঁ জাষ্ট চামৰ হাতায়ত যিটো আমাৰ সভাপতি মহোদয়ে কথাটো কৈ গ'ল তেনেকুৱা ধৰণৰ যে আমি ফৰ্মাৰ এনডিবি ডেজিগনেটেড কেম্প তাৰমানে আগৰ আমাৰ এনডিবি ডেজিগনেটেড কেম্প আছিলে ওদালগুৰিত সেই কেম্পত এগ্ৰিমেণ্ট কৰাৰ পিছত যিহেতু অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নেতৃত্বত তাতে বিভিন্ন ট্ৰেইনিং কিবা কিবি আয়োজন কৰি পেলাই আমাৰ ফৰ্মাৰ কেডাৰসকলক ট্ৰেইন কৰাই পেলাই ইফালে ফাৰ্মিঙৰ ক্ষেত্ৰত খেতি বাতিৰ ক্ষেত্ৰত বা বিভিন্ন আপোনাৰ সৰু সুৰা টেকনিকেলৰ ক্ষেত্ৰত যেনেকৈ প্লাম্বাৰ আবি জাবি তেনেকুৱা ধৰণৰ টেকনিকেলি তেনেকুৱাকৈ তাৰমানে চৰকাৰৰ পৰা প্ৰশাসন দি পেলাই অন্তত এটা লেভেলত তাৰমানে কাম কৰি খাবলৈ কাৰণে তেনেকুৱাকৈ আমাৰ ফৰ্মাৰ কেডাৰসকলক প্ৰস্তুত চলাইছিলে আৰু সেই ক্ষেত্ৰত অসম চৰকাৰ ভাৰত চৰকাৰ বা আমাৰ যিটো কৰ্তৃপক্ষই অলপমান হ'লেও কিবা ছাকচেছ হৈছে তো আহি তেনেকুৱাকৈ আমি সেইটো ডেজিগনেটেড কেম্পটো এটা তাৰমানে ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰৰ নামত আমি চৰকাৰৰ পৰা এলটমেণ্ট ল'লোঁ ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ হিচাপত আৰু ইয়াৰ পিছত সেই ট্ৰেইনিং চেণ্টাৰটো যিহেতু ৰান কৰিবলৈ কাৰণে এটা কিবা লাগে অথৰিটি লাগে সেই হিচাপত আমি আকৌ এটা NGO হিচাপত গঠন কৰি পেলাই BDF নামত বডোলেণ্ড ডেভেলপমেণ্ট ফাউণ্ডেশ্যন নামত আমি NGO কৰি পেলাই এই ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰটো আমি ৰান কৰিছিলোঁ আৰু এই ট্ৰেইনিং চেণ্টাৰটো যোৱা 2022ৰ পৰা ফুল ছুইং এতিয়ালৈকে ৰান হৈ আছে ইয়াৰ আমাৰ বৰ্তমান 257 জন ষ্টুডেণ্টছে ইতিমধ্যে তাতে কিছুমানে হোষ্টেলত থাকে আৰু কিছুমানে তাৰমানে ডে স্কলাৰ হিচাপত তাতে অহা যোৱা কৰি থাকে কথা হৈছে কি এই অঞ্চলটো সেইটো এতিয়া কি কৰিছে তাতে কিবা এটা অনুষ্ঠান BTC চৰকাৰৰ ফালৰ পৰা মিনি ছেক্ৰেটাৰিয়েটে কিবা এটা অনুষ্ঠান ইয়াত লৈ আনিব আৰু এই BDF কেম্পাছটো নাথাকে বুলি তাৰমানে য'ত নেকি ফৰ্মাৰ ডেজিগনেটেড কেম্প আছিলে সেই কেম্পটো এতিয়া উঠাই দিবৰ কাৰণে প্ৰস্তুতি চলাই আছে সেনেকুৱাকৈ আমি খবৰ পাইছোঁ তো যোৱাকালি আৰু তাৰ আগদিনাখনত তাৰমানে আমাৰ ৰিহন দৈমাৰী তেখেত বৰ্তমানৰ যিটো ডেপুটি চিফ BTCৰ তেখেতে যোৱাকালি ইয়াতে আহিছিলে তাৰ আগত BTCৰ স্পীকাৰ তেখেত ত্ৰিদীপ দৈমাৰী তেখেতেও এবাৰ আহি গৈছিলে তেখেতসকলে আহিছে কিন্তু কোনো কৰ্তৃপক্ষৰ লগত BDFৰ কৰ্তৃপক্ষৰ লগত তেওঁলোকে আলোচনা কৰা নাই গতিকে আমি এতিয়ালৈকে নাজানো কিন্তু আমি কথাটো জানিব পাৰিলোঁ যে চাৰ্কেল অফিচাৰে এদিন আমাৰ তাত আহিছিলে আহি পেলাই কথাটো কৈছে কি সেইটো তেনেকুৱা এটা প্ৰপ'জাল অনা হৈছে তো আমি কৈছোঁ এইটো আমাৰ BDFৰ নামত বা ভকেশ্যনেল ট্ৰেইনিঙৰ নামত আমাৰ এলটমেণ্ট আছে যিটো আমাৰ এলটমেণ্ট আছে আৰু এই এলটমেণ্ট পেপাৰটো মই আপোনালোকক এতিয়া দিম যদি আপোনালোকে বিচাৰে এই এলটমেণ্ট কপিটো আপোনালোকক দিম আমাৰ তাত এলটেড এইটো লেণ্ড হয় আৰু এইটো ডেজিগনেটেড কেম্পটো বৰ্তমান তাৰমানে এনে ভেকেণ্ট হৈ থকা নাই এবাণ্ডেণ্ট হোৱা নাই ইয়াতে বৰ্তমান এক্টিভিটিজ চলি আছে তো এই এক্টিভিটিজবিলাকক এনেকুৱা লেভেলত আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ অথৰিটিবিলাকে প্ৰশংসা কৰিছে ইয়াকে লৈ ভাৰত চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা ইয়াত আমাৰ ওড়িশাৰ ছত্তীশগড়ৰ ইভেন ডেপুটি চিফ মিনিষ্টাৰ ইয়াতে ভিজিট কৰিলে কাৰণ NDB আপছু আৰু বড়োবিলাকৰ যিটো 2020 চনৰ এগ্ৰিমেণ্ট হ'ল সেই এগ্ৰিমেণ্টটো শান্তি এটা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এটা এক্সাম্পল হৈ থাকিলে আৰু তেনেকুৱাকৈ আমাৰ নৰ্থ ইষ্টত বহুতখিনি তেনেকুৱা বিদ্ৰোহী সংগঠনবিলাকে নাথাকা হৈ গ'ল তাৰমানে এটাৰ পৰা এটা তাৰমানে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে সমাধান কৰিবলৈ সক্ষম হ'ল আৰু ইয়াৰে এটা এক্সাম্পল হৈ থাকিলে আমাৰ বড়োৰ যিটো পিছ এগ্ৰিমেণ্ট 2020ৰ আৰু সেইটোকে তাৰমানে ভাৰত চৰকাৰে
এটা তাৰমানে এটেনশ্যন তাতে ৰাখি পেলাই আমাৰ তাতে ছত্তীশগড়ত এই সমস্যাবিলাকৰ সমাধানৰ ক্ষেত্ৰতো আমাৰ যিটো BDF আৰু বৰ্তমানৰ যিটো NDB লেভেল ৰিহাবিলিটেশ্যন প্ৰচেছটো হৈ আছে সেইটো ক্ষেত্ৰত এই মডেলটো তালৈকে লৈ গৈছে তো তেনে স্থলত তেনে ক্ষেত্ৰত আৰু য'ত নেকি আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰো ইয়াত এদিন ভিজিট কৰিলে তো তেনেকুৱা এটা ফুল চুইং চলি থকা এটা ইনষ্টিটিউশ্যনটো কেনেকৈ তাৰমানে কাৰো লগত খবৰ নাথাকাকে আলোচনা নকৰাকে বৰ্তমানৰ BTC চৰকাৰে ইচ্ছাকৃতভাৱে সেইটো ইয়াৰ পৰা উঠাই নিব বুলি তেনে কথা ক'ব পাৰি য'ত নেকি মই আপোনালোকক আজি এই এক্টিভিটি ৰিপৰ্টবিলাককো মই দিব ইচ্ছা কৰিছোঁ ইয়াত মানে বছৰে বছৰে এক্টিভিটি ৰিপৰ্ট আমাৰ আছে আপোনালোকে এইটো লৈ যাব মোৰ পৰা ইয়াত আমি কি কৰিছোঁ কি কৰা নাই কেতিয়া চিফ মিনিষ্টাৰ তাতে গৈছিলে কেতিয়া ডেপুটি চিফ মিনিষ্টাৰ আমাৰ ছত্তীশগড়ৰ তাতে গৈছিলে কেতিয়া আমাৰ হীৰেন চন্দ্ৰনাথ ডাঙৰীয়া ইয়াত আমাৰ ল'ৰাবিলাকক প্ৰশিক্ষণ দিবলৈ কাৰণে কেতিয়া গৈছিলে গোটেইবিলাক ইয়াত ৰেকৰ্ড আছে আৰু বৰ্তমান আমি যি কাম কৰি আছোঁ ইয়াত ৰেকৰ্ড আছে বৰ্তমান আমি 21টা কোঅপাৰেটিভ ছ'চাইটি হিচাপত আমি মানে কাম কৰি আছোঁ আৰু এইটো ডেজিগনেটেড কেম্প ফৰ্মাৰ ডেজিগনেটেড কেম্প য'ত নেকি এতিয়া BDF কেম্পাছ ইয়াৰে আমি হেড অফিচ হিচাপত আমাৰ 5টা ডিষ্ট্ৰিক্ট ইভেন আমি ধেমাজিলৈকে ইয়াৰ পৰাই আমি ৰিহাবিলিটেশ্যন প্ৰচেছটো কেনেকৈ চলি আছে এটা আমি মানে হেৰি কৰোঁ কি বুলি কয় মনিটৰিং আমি কৰোঁ তেনে ক্ষেত্ৰত এতিয়া ইণ্টাৰনেলি যোনটো বিষয়টো এগ্ৰিমেণ্টত অলৰেডি লিখা আছে এগ্ৰিমেণ্টৰ আপোনাৰ এই BTR যিটো পিচ এগ্ৰিমেণ্ট হয় ইয়াৰে আপোনালোকে পঢ়িব সময় পালে ইয়াৰে 9.2 আৰু 9.3 ধুনীয়াকৈ ইয়াত লিখা আছে ইয়াৰ এটা লাইনটো মই পঢ়ি দিব ইচ্ছা কৰিছোঁ আপোনালোকক যে 9.2 তাৰমানে নাম্বাৰ 3টো ইয়াত কি লিখা আছে তাৰমানে গভৰ্ণমেণ্ট অফ আছাম উইল টেক নেচেচাৰী মেজাৰ্ছ টু ৰিহাবিলিটেট দ্য কেডাৰ্ছ in consultation with NDB factions. Yet a third number likha ase traditional or vocational training based on locally available resources. Etu koa hoise yat government schemes relating to fisheries, fisheries, organic farming, poultry farming, etc. etc. Tenekwa tar mane already e accord মানে এগ্ৰিমেণ্টত ইয়াৰ দফাত লিখা আছে উদালগুৰিটো হোক আমিও বিচাৰে কিন্তু আমি জানো উদালগুৰিত বহুত চৰকাৰী মাটি আছে এতিয়া আমিতো চৰকাৰৰ মানুহ নহয় যে আমি আঙুলিয়াই দেখাব পাৰোঁ যদি আমাৰ তাত সুধে আপোনালোকৰ তাত তেনেকৈ মানে মাটি জানা আছে নেকি আমাক সুধিলে আমি দিলোঁ হয় মই অথনিয়ে ক'লোঁ যে আমাৰ লগত এটাও কথা পতা নাই আমি নাজানো মানে আমিতো ৰিকুৱেষ্টহে কৰিম আনক এইটো প্ৰাইজৰ কাৰণে আনক আমাৰ কথা নহয় মানে কিন্তু ইয়াত যিটো এক্টিভিটি চলিছে আপোনালোকক মই এক্টিভিটি ৰিপৰ্টবিলাক দিম মানে এইটো তেওঁলোকে চাওক যে ইয়াত যেটো মিনি সেক্ৰেটাৰী সৰকাৰি কামহে চলিব কিন্তু পাব্লিকৰ কাৰণে ফৰ্মাৰ NDB বিলাকৰ কাৰণে ৰিহাবিলিটেশ্যন ক্ষেত্ৰত যি কাম কাজ কৰিছে আমি এটো কৰি আছো NDB কেছ এতিয়া উইথড্ৰ হোৱা নাই ইয়াৰ কাৰণে আমি কাম কৰি আছো ৰিহাবিলিটেশ্যন সবে পোৱা নাই এতিয়া আমি কাম কৰি আছো কিছুমানৰ তাৰ মানে কি বুলি কয় এক্স গ্ৰেচিয়া পেমেন্টটো নেক্সট টু কিন যোনবিলাক তেওঁলোকে এতিয়ালৈকে পোৱা নাই আমি কাম কৰি আছো মই BTC চিফক বৰ্তমানৰ যে BTC চিফ ছাৰক মই অনুৰোধ জনাইছো আজিৰ এই প্ৰেছ ষ্টেটমেণ্টৰ যোগেদি যে তেখেতসকলে উদালগুৰিত মিনি সেক্ৰেটাৰী বনাব লাগে কিন্তু এই ঠাইটো নহয় এই ঠাইটো তাৰ মানে 2020 চনৰ যিটো এগ্ৰিমেণ্ট হ'ল এই এগ্ৰিমেণ্ট লগত জড়িত এটা হয় আৰু এই ঠাইৰ পৰা এতিয়া কি কাম হৈ আছে এতিয়া কন্টিনিউ হৈ আছে ইয়াৰ কামটো এতিয়ালৈকে শেষ হোৱা নাই বৰংচ মই অনুৰোধ জনাম BTCৰ চৰকাৰ বৰ্তমানৰ যিটো চিফ হাগ্ৰামা মহিলাৰী দেৱক তেখেতে আকৌ এই এটা কেম্পাছটো সেন্টাৰ অফ এক্সেলেন্সৰ যাতে কনভাৰ্ট তেখেতে কৰে তেতিয়াহ'লে বহুত প্ৰশংসনীয় হ'ব বহুত ভাল হ'ব অসম চৰকাৰ তেখেতে সহায় কৰক যে ফৰ্মাৰ কেডাৰসকলে কমপ্লিটলি ৰিহাবিলিটেশ্যনটো পাবলৈ কাৰণে বিভিন্ন লেভেলত মই তাকে আহ্বান জনাইছো আৰু অসমৰ মুখ্যমন্ত্ৰী ছাৰক মই অনুৰোধ জনাইছো যে এই ইস্যুটো যাতে অলপ তেখেতেও চাই আৰু বাকি যিটো ইমপ্লিমেন্টেশ্যনৰ বাকি থাকি গ'ল সেইবিলাকো যাতে হৈ থাকে মই মানে অনুৰোধ কৰিছো মই সোৱাত অসম চৰকাৰৰ পৰা আমাৰ হীৰেন চন্দ্ৰনাথ আমাৰ ADGP ছাৰে বহুতখিনি ইনিচিয়েটিভ ল'লে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰে বহুতখিনি ইনিচিয়েটিভ ল'লে ইভেন কেছ উইথড্ৰৱাল বিলাকৰ ক্ষেত্ৰত আমি যেতিয়া কথাটো শুনো আমি অন্তৰৰ পৰা ভাল পাওঁ যেনেকে তেখেতে NDB ৰিলেটেড কেছ বিলাক আপোনাৰ মিজোৰামত আছে ক'ৰবাত নাগালেণ্ডত আছে ক'ৰবাত মানে অৰুণাচল প্ৰদেশত আছে হিমন্ত বিশ্ব শৰ্মা ছাৰ খুদ এই ষ্টেট বিলাকক লেটাৰ লিখিছে যে কেছ উইথড্ৰ কৰিবলৈ কাৰণে কিবা কিবি কৰিবৰ কাৰণে তেওঁলোকে যদি ইনিচিয়েট লয় কিন্তু সেইটো হ'ল আদাৰ ষ্টেট হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত যিবিলাক চলি আছে তো তেখেতৰ ষ্টেটত তেখেতে কাম কৰিব পাৰে সেইকাৰণে যদিও এইবিলাক হোৱা নাই কিন্তু আমি অন্তৰৰ পৰা তেখেতক ভাল পাইছো এইবিলাক ইনিচিয়েটিভ লোৱাৰ কাৰণে বাকি যিটো ইমপ্লিমেন্টেশ্যন হোৱা নাই ইয়ে লাহে লাহে ইমপ্লিমেন্টেশ্যন হৈ যাব এইটো আমি মানে আশাবাদী গতিকে
ফুল সুইং কাম চলি থকা আৰু ৰিহাবিলিটেশ্যনটো এটা প্ৰচেছ হয় এইটো আজি যে ৰিহাবিলিটেশ্যনৰ কাৰণে ইনিচিয়েটিভ লৈছে আজি শেষ হ'ব এইটো কথা নহয় এইটো কণ্টিনিউৱাছ প্ৰচেছৰ কাৰণে এইটো চলি থাকিব আৰু সময় লাগিব তাৰ কাৰণে যিটো ফৰ্মাৰ ডেজিগনেটেড কেম্পটো আমি ধুনীয়াকৈ তাৰমানে আমাৰ চেষ্টাত আৰু চৰকাৰৰ চেষ্টাত আমি তেনেকুৱাকৈ ব্যৱস্থাবিলাক বনাই ৰাখিছোঁ তো গতিকে সেইটো আজি এটা লেভেলত ডিষ্টাৰ্বেঞ্চ মানে দিয়া নিচিনা হৈছে সেইটো চৰকাৰ থাকি পেলাই এইবিলাক মানে ইনিচিয়েটিভ লোৱাটো ভাল হোৱা নাই আমি আজিৰ সেই মিটিঙৰ যোগেদি আমি তেখেতসকলক অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ যে এই যিটো মিনি ছেক্ৰেটাৰিয়েটৰ কাৰণে ওদালগুৰি প্ৰপ'জাল আছে ইয়াৰ কাৰণে চৰকাৰী মাটি বহুত থাকিব পাৰে ইফালে এইবিলাকৰ যাতে তেওঁলোকে প্ৰপ'জ কৰে আৰু বৰ্তমান যিটো ফৰ্মাৰ NDB ডেজিগনেটেড কেম্প সেইটো NDB ডেজিগনেটেড কেম্প হৈ থকা নাই এইটো BDFৰ কেম্পাছ এটা হৈছে তেনেকুৱাকৈ ইয়াত থাকিব দিব লাগিব কাৰণ ইয়াৰ লগত আমাৰ ওদালগুৰি মাত্ৰ নহয় কোকৰাঝাৰৰ পৰা যিটো 5টা ডিষ্ট্ৰিক্টত NDB কেডাৰ সকল আছে সবে এইটো লগত ইন্টিগ্ৰেট হৈ আছে মই অলপ আগতে কৈছিলোঁ যে 21টা কোঅপাৰেটিভ সোসাইটিৰ মানুহবিলাকে এইটো কেম্পাছৰ লগত জড়িত আছে তাৰ ফলত মনিটৰিং হৈ থাকে তো ইমানখিনি কথা আপোনালোকৰ ওচৰত ৰাখিলোঁ আৰু আমি এই কেম্পাছটো সম্পূৰ্ণ কৰিবৰ কাৰণে ভোকেশনেল ট্ৰেইনটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমি অকলৰে কাম কৰা নাই ওড়িশাৰ লগত আমি কাম কৰিছোঁ কাজিৰঙা ইউনিভাৰ্চিটি আমাৰ অসমৰে কাজিৰঙা ইউনিভাৰ্চিটিৰ লগত এইটো অলৰেডি টাই আপ হৈ আছে ইয়াৰ লগত অলৰেডি MOU আছে এই MOU বিলাক মই আপোনালোকক দেখাব পাৰিবা আমাৰ এই এক্টিভিটি ৰিপৰ্টছত আপোনালোকে সবে পাব আপোনালোকে চাব গতিকে আপোনালোকৰ চেনেলৰ যোগেদি মই বিনম্ৰ অনুৰোধ জনাইছোঁ চৰকাৰক BTC কৰ্তৃপক্ষক চৰকাৰক তেওঁলোকে যাহাতে এই এটা জেনুইন এটা মানে ইস্যুটো যাতে বৰ্তমান কন্টিনিউ হ'ব দিয়ে মই তাকে আহ্বান জনালোঁ ধন্যবাদ